নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ গাঁৱৰ নামঘৰত বছৰেকীয়া বৰসবাহ আৰু ভাবিলোঁ আপোনালোকৰ লগতো আমাৰ গাঁৱৰ বৰসবাহৰ কিছু দৃশ্য মই শ্বেয়াৰ কৰোঁ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে, গোপিনী নামেৰে আমাৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈছে। গোপিনী নামৰ পাছতে এয়া দেখিছেনে, প্ৰসংগীয়া নামৰ আৰম্ভ হৈছে আৰু প্ৰসংগীয়াৰ পিছতেই থিয় নাম অৰ্থাৎ ঠাইভেদে উঠা নাম হিচাপে প্ৰচলিত নাম আৰম্ভ হ'ব। চাওকচোন তেনেহ'লে প্ৰসংগীয়াৰ কিছু দৃশ্য। এয়া দেখিছেনে, প্ৰসংগীয়া নামৰ পিছতে ইয়াত উপস্থিত থকা সকলোৱে মিলি একেলগে সেৱা লৈছে আৰু চাই থকা ভিডিঅ'টো আগলৈকে। এতিয়া দেখিছেনে, প্ৰসংগীয়া নামৰ পিছতে এয়া থিয় নাম আৰম্ভ হৈছে। চাওকচোন থিয় নামৰ কিছু দৃশ্য। এয়া দেখিছেনে, আমি ছোৱালীবোৰ একেলগে বাহিৰত বহি আছোঁ। আচলতে আমাৰ গাঁৱৰ নামঘৰ বনাই থকাৰ বাবে প্ৰায় কেইবাবছৰো বৰসবাহ হোৱা নাই। এইবাৰ সকলোৱে একেলগ হৈছোঁ, খুব বেছি ভাল লাগিছে। আৰু এয়া আমাৰ বহি থকাৰ মাজতে সেই চৰ্বত আৰু আমি সকলোৱে মিলি খাই আছোঁ। ইয়াৰ পিছতে আকৌ আমাক খাবলৈ দিলে চাহ। ইয়াতে চাহ জলপান সকলোৰে ব্যৱস্থা কৰা হৈছিল। সকলোকে সুন্দৰকৈ শুশ্ৰূষা কৰা হৈছিল আৰু এয়া চাহ খাই আমিও আকৌ নাম চাবলৈ বুলি বহিলোঁ। ব'লকচোন তেনেহ'লে চাই থাকক ভিডিঅ'টো আগলৈকে। ৰাম ৰাম আজি নাম ঘৰে দবা কাহ বাজিছে। ৰাম আজি নাম ঘৰে দবা কাহ বাজিছে। বাজিছে বৰতাল ভকতে চাপৰি জুৰিছে, উঠে হৰি নামৰ উঠে হৰি নামৰ। ৰাম ৰাম আজি নাম ঘৰে এয়া দেখিছেনে, থিয় নাম অৰ্থাৎ উঠা নামৰ শেষত গাঁৱৰ সকলো ৰাইজে একেলগ হৈ সকলোৱে মংগলৰ কাৰণে আশীষ লৈছে। নামৰ শেষত সকলোকে প্ৰসাদ দিছে আৰু প্ৰসাদ লৈ সকলোৱে এতিয়া ঘৰলৈ যাব। নতুন ভিডিঅ'ৰ সৈতে ময়ো আপোনালোকক পুনৰ লগ পাম। ৰাতিলৈ ভাওনা আছে, নতুন ভিডিঅ' ভাওনা আহি আছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। বাই বাই।